নমস্কাৰ, গুণগুণছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যি বিজনেছ প্লেনৰ ফৰ্ম ফিল আপ কৰিবলৈ দিছে তাৰ ওপৰত অকণমান ক'ব ওলাইছোঁ। বিজনেছ প্লেনৰ ফৰ্ম দুটা ভাগত ভাগ কৰিছে, ফাৰ্ম বিজনেছ প্লেন আৰু নন ফাৰ্ম বিজনেছ প্লেন। এতিয়া আমি জানিব লাগিব যে ফাৰ্মত কোনখিনি পৰিছে আৰু নন ফাৰ্মত কোনখিনি অন্তৰ্ভুক্ত হৈছে। ফাৰ্মত আপোনাৰ হাঁহ, কুকুৰা, গৰু, ছাগলী, মীন পালন, গাহৰি পালন এই সকলোবিলাক পৰিছে আৰু লগতে গাখীৰ, খেতি বাতি এই সকলোখিনি সোমাইছে। আৰু নন ফাৰ্ম বিজনেছ প্লেনত অন্তৰ্ভুক্ত হৈছে পাৰ্লাৰ, চিলাই, দোকান, বিভিন্ন ব্যৱসায় ইত্যাদিবোৰ নন ফাৰ্মত অন্তৰ্ভুক্ত হৈছে। আপোনালোকক নন ফাৰ্ম বিজনেছ প্লেনৰ ওপৰত এটি চমু আভাস দিব ওলাইছোঁ। এতিয়া ইয়াতে নন ফাৰ্ম বিজনেছ প্লেনৰ ইয়াতে আছে ট্ৰেডিং, মেনুফেকচাৰিং আৰু ছাৰ্ভিচ। যিকোনো এটা আমি নিৰ্বাচন কৰিব লাগিব। এখন চাওকচোন, আপোনালোকৰ সন্মুখত মই এখন নন ফাৰ্ম বিজনেছ প্লেনৰ এটা চমু আভাস দিব ওলাইছোঁ। ইয়াতে প্ৰথমতে আছে নেম অৱ দ্য মেম্বাৰ। আমি ইয়াতে সদস্যৰ নাম আমি কেপিটেল লেটাৰত লিখিব লাগিব। তাৰপিছতে সুন্দৰ হাতৰ আখৰে লিখিব। কণ্টেক্ট ডিটেইলছ, ফোন নাম্বাৰটো দিব লাগিব। SHG নেম এণ্ড কোড, আপোনালোকৰ যিটো গোটৰ নাম সেইটো দিব, আৰু যিটো লকাছৰ যিটো কোড নাম্বাৰ সেইটো কোড নাম্বাৰ আপোনালোকে ভৰাব। VO অৰ CLF, আপোনালোকৰ যিটো VO সেই VOটোৰ নাম ইয়াত ভৰাব। ডিষ্ট্ৰিক্টৰ নাম ভৰাব, ব্লকৰ নাম ভৰাব। তাৰপিছত দিছে কাৰেণ্ট এনুৱেল ইনকাম, আপোনালোকৰ বছৰি ইনকাম কিমান, আয় কিমান সেইটো ইয়াতে ভৰাব লাগিব। তাৰপিছত দিছে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং অৰ নিউ, যদি আপোনাৰ আগৰ সৰু সুৰা কিবা ব্যৱসায় আছে সেই ব্যৱসায়টো থাকিলে এক্সিষ্টিং হ'ব, আৰু যদি আপুনি নতুনকৈ ভৰাব বিচাৰিছে তেতিয়াহ'লে নিউ দিব লাগিব। ইয়াতে টাইপ অফ বিজনেছ এক্টিভিটি প্লেনড ফৰ, আপুনি কি বিজনেছ কৰিবলৈ আপুনি প্লেন কৰিছে সেইটো এই ঘৰটোত ভৰাব লাগিব। তাৰপিছৰ ঘৰটোত আছে মাৰ্কেটিং এণ্ড চেলছ প্লেন ইন 1 or 2 words, এটা বা দুটা শব্দত লিখিব দিছে আপুনি কেনেকৈ মাৰ্কেটিং কৰিব বা আপুনি কেনেকৈ আঁচনি লৈছে, মানে আপুনি যিটো ব্যৱসায় কৰিব সেইটো মানে ব্যৱসায়টো আগুৱাই নিবৰ কাৰণে কিবা প্লেন লৈছে নেকি, সেইটো আপুনি 1 or 2 wordsত লিখিব দিছে। ইয়াত দুটা পইণ্ট দিছে। এক নম্বৰ পইণ্টটো হৈছে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ্ছ, আপুনি গ্ৰাহকৰ ওচৰলৈ মানে কেনেকৈ জনাব, সেই আপোনাৰ ব্যৱসায়টোৰ বিষয়ে কেনেদৰে জনাব সেইটো। আৰু দুই নম্বৰটো দিছে হুৱেৰ টু চেল দ্য প্ৰডাক্টছ, আৰু আপুনি সেই প্ৰডাক্টবোৰ ক'ত চেল কৰিব তাত আপুনি ভৰাব। তাৰপিছত দিছে ফাইনেন্সিয়েল প্লেন, প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 years। ইয়াতে দিছে নাম্বাৰত দিছে ইনভেষ্টমেণ্ট, ইয়াত 1 বছৰৰ আমি হিচাপটো অকণমান দেখাই দিব লাগিব। অ'ন ফাণ্ডছ, নিজৰ আপোনাৰ কিমান ফাণ্ড আছে। গ্ৰাণ্টছ, যিটো আমি গ্ৰাণ্ট পাইছোঁ 10,000। বেংক লোনছ, বেংকৰ পৰা কিমান লোন ল'ব। আদাৰ্ছ, যদি আপুনি বেলেগৰ পৰা টকা ইনভেষ্ট কৰিব সেইটো, আৰু টোটেলটো আপুনি হিচাপ ইয়াত দেখাব লাগিব। তাৰপিছত বি নম্বৰ আছে এক্সপেঞ্চেছত আছে ফিক্স কেপিটেল কিমান আছে, ফাৰ্নিচাৰ এণ্ড ফিক্সাৰ্ছ, লেণ্ড, মেচিনাৰী এণ্ড বিল্ডিং এটচেট্ৰা ইত্যাদিবোৰত কিমান কেপিটেল যায় সেইটো দেখাব লাগিব। ৱৰ্কিং কেপিটেল, ৰ মেটেৰিয়েল, ইনভেণ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিচিটি, লেবাৰ এটচেট্ৰা ইয়াত কিমান কেপিটেল হয় সেইটো দেখাব। আদাৰ এক্সপেঞ্চেছ, আৰু ক'ৰবাত কিবা খৰচ পাতি আছে নেকি সেইটো দেখাব। মুঠ হিচাপটো দেখাব, টোটেল হিচাপটো ইয়াত আমি দেখাব লাগিব। এতিয়া গ্ৰ'থ, চিটোত আছে গ্ৰ'থ প্ৰজেকশ্যন। এতিয়া ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ, ৰেভিনিউ এইটো আপুনি ইয়াত লিখিব লাগিব। যদি আপুনি এইটো ট্ৰেডিং হয় ট্ৰেডিঙত লিখিব, যদি মেনুফেকচাৰিং বিজনেছ হয় মেনুফেকচাৰিঙৰ ঘৰটোত লিখিব, আৰু যদি ছাৰ্ভিচ হয় তেতিয়াহ'লে এইটো ঘৰত লিখিব। আদাৰ ইনকাম যদি কিবা হৈছে সেইটো লিখিব, আৰু টোটেল টাৰ্ণঅভাৰ ইয়াত টোটেলটো কৰি পেলাই ইয়াতে দেখাব। তাৰপিছত আপুনি নেট প্ৰফিটটো দেখাব, ইনকামৰ পৰা এক্সপেঞ্চেছ মাইনাছ কৰিব লাগিব। আপুনি যিমান ইনকাম কৰিছে তাৰ পৰা যিটো এক্সপেঞ্চেছ হৈছে বি নাম্বাৰ কলমটোত সেইটো মাইনাছ কৰি পেলাই ইয়াতে আপুনি নেট প্ৰফিটটো ইয়াত দেখাব। তাৰপিছত পইণ্ট দিছে টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰজনৰ টোটেল এনুৱেল ইনকাম এতিয়া কিমান হ'ল। এতিয়া কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট, ইয়াত যিটো নেট প্ৰফিট আছিলে সেইটো আৰু তাৰ কাৰেণ্ট ইনকামৰ লগত
প্লাছ কৰি পেলাই আপুনি টোটেলটো ইয়াত দেখাব লাগিব। তাৰপিছত আপোনাৰ ছিগনেচাৰ আছে, নিজৰ নাম লিখিব, কণ্টেক্ট নাম্বাৰ লিখিব, ৰিমাৰ্কছত একো লিখিব নালাগে, আৰু ভেৰিফাইড বাই এইখিনি আমি কৰিব নালাগে, এইখিনি অফিচে কৰিব। এইখিনিয়ে হৈছে নন ফাৰ্ম বিজনেছ প্লেনৰ এটা চমু আভাস। নমস্কাৰ।